আজি আমি বনাম পিঠাগুড়ি দি খোলা পিঠা, মানে চিতৌ পিঠা বুলিও কয়। তাৰ বাবে লাগিব এখন মাটিৰ খোলা, এখন খোলা বুলি কয়, আৰু অকণমান পিঠাগুড়িখিনি মোৰ ভজা, আপুনি নভজা পিঠাগুড়ি দিও বনাব পাৰে। অকণমান বেকিং চ'ডা, সোৱাদ অনুসৰি নিমখ, আৰু এইটো পানী এগিলাচ। পানীটো মই নৰ্মেল পানী লৈছোঁ। ইয়াতে আমি দিম এতিয়া পৰিমাণ অনুসৰি নিমখ, আৰু এতিয়া আমি দিম বেকিং চ'ডা। অলপমান ভালকৈ মিক্স কৰি ল'ব। নিমখখিনি আৰু চ'ডাখিনি যাতে গোটেই পিঠাগুড়িখিনিত মিক্স হৈ থাকে, ভালকৈ মিক্স কৰি দিব। আৰু এতিয়া অলপ অলপকৈ আপুনি পানী দিব, অলপ অলপকৈ দিব। পানী দি আপুনি হাতেৰে মঠি যাব, একেবাৰতে দি নিদিব, অলপ অলপকৈ মঠি থাকিব। চাওক, মঠি আছোঁ আমি। মঠি এনেকুৱা ধৰণৰ হৈ যাব লাগে। দেখিছেনে বাৰু? অকণমান আঠা আঠা টাইপৰ হ'ব লাগে বস্তুটো। দেখিছেনে কেনেকুৱা টাইপৰ হৈ গৈছে? দেখিছেনে বাৰু পিঠাগুড়িখিনি কেনেকুৱা টাইপৰ হৈ গৈছে? চাওক বেটাৰটো কেনেকুৱা টাইপৰ হৈ গ'ল, দেখিছেনে? অকণমান ঘন হৈ আছে। মই ইয়াতে আৰু অলপমান পানী দি ল'ম। চাওক, এইটো গিলাচৰে প্ৰায় 2 গিলাচমান পানী লাগিছে আপোনাৰ। আৰু ইয়াতে এয়া দেখিছেনে বাৰু? আমাৰ বেটাৰখিনি কি ধুনীয়া হৈছে। বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। আৰু আনফালে মই মাটিৰ খোলাখন একদম কম জুইত, চাওকচোন, কম জুইত ইয়াতে পাতি থৈ দিছোঁ, যাতে খোলাখন গৰম হৈ আহে। চাওক, খোলাখন গৰম হৈ আহিছে। একদম সহজ বনাবলৈ, একেবাৰে সহজ বনাবলৈ। নজনা মানুহো বনাব পাৰিব। এবাৰ বনাই চাবচোন, কি ধুনীয়া হ'ব। দেখিছেনে? এতিয়া আমি ইয়াতে পিঠাটো পাতি দিম। আপুনি পিঠাটো ডাঙৰ সৰু আপোনাৰ ওপৰত কথা, আৰু আপুনি কি কয়। আৰু এনেকুৱা এখন ঢাকন এখন লাগিব। আমি ইয়াতে এনেকৈ ঢাকি দিম, আৰু অকণমান পানী কিনাৰে কিনাৰে আমি দি দিম। এইটো মই মোৰ বৰমাৰ পৰা শিকিছিলোঁ। বৰমা এনেকৈ কিনাৰে কিনাৰে অলপ অলপ পানী দি দিয়ে, সৰুতে দেখিছিলোঁ। এনেকৈ পানী দি দিব। প্ৰায় 2-3 মিনিটতে দেখিব পিঠা ৰেডি হৈ গৈছে। এয়া দেখিছেনে বাৰু? দেখিছেনে পিঠাখন হৈ আহিছে? এতিয়াও অলপ বাকী আছে হ'বলৈ। চাওক, আকৌ ঢাকি দিছোঁ। অকণমান দেৰিকৈ নমাই দিম। আৰু চাওক, আমাৰ পিঠাখন ৰেডি হৈ গ'ল। দেখিছেনে বাৰু? কি ধুনীয়া ফুলিছে, আৰু উঠাবলৈ ইমান সহজ। চাওক, কি ধুনীয়াকৈ উঠি আহিছে। এনেকৈ লাহে লাহে দিব। আকৌ মাটিৰ নহয়, প্ৰথমখন আকৌ অকণমান বেয়া হ'বও পাৰে, সেইটোক লৈ ভয় নাখাব। চাওক, দেখিছেনে বাৰু? দেখিছে কি ধুনীয়া মচমচীয়া পিঠাখন হৈ গ'ল। এতিয়া আমি আকৌ নেক্সটখন দি ল'ম। ইয়াতে আমি তেল চেল একো দিব নালাগে। লাহেকৈ আপুনি দি দিব ইয়াতে, আৰু ঢাকনখন মাৰি দিব। প্ৰায় 2-3 মিনিটমান পিছতে পিঠাখন ৰেডি হৈ যায়। এয়া চাওক, আমাৰ পিঠাখন ৰেডি হৈ গৈছে। দেখিছেনে? উঠাবলৈও একেবাৰে সহজ। চাওক, পিঠাখন ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া হৈছে? মচমচীয়া হৈছে আমাৰ পিঠাখন। দেখিছেনে বাৰু? কি ধুনীয়া হৈছে। আমি এতিয়া আকৌ নেক্সট দি ল'ম পিঠাখন।
এয়া চাওক আমাৰ পিঠা ৰেডি হৈ গ'ল, দেখিছেনে বাৰু? ইমানেই ধুনীয়া হৈছে খাবলৈ, জানেনে? একদম সহজ, এবাৰ বনাই চাবচোন। এইটো আপুনি বাটাৰৰ লগতো খাব পাৰে, জেলিৰ লগতো খাব পাৰে, আপোনাৰ ইচ্ছা, আপুনি যি কৰি খায়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰৰ বেল আইকনটো চুই দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই যায়।